ৰিজাল্ট কি হ'ব তে ৰিজাল্ট কাৰ কি হ'ব ৰিজাল্ট কেনেকুৱা হ'ব কৌ চাব চাওক আৰু কি বুঢ়া মানুহে সি চুলি পকা চলা নাই কাপোৰ নাই এনেকুৱাও আৰু বা কি হয় এবাৰ হাই কোৰ্টত মেলা মানুহ চাব নাই ইয়াত কি হাই ক'ব লাগে তো হেল্ল' এভৰিৱান দিছ ইজ মি এণ্ড ৱেলকাম বেক টু মাই চেনেল দোস্ত কি খবৰ সকলোৰে আমি যে আৰু খবৰ আশা কৰোঁ গাইজ সকলোৰে খবৰ ভাল আজিৰ ভিডিঅ'ৰ টপিকটো গমেই পালা প্ৰথমতে এইটো দেখাই দিওঁ মাই পিক্সেল 2 XL অৱস্থা কি হৈ আছে গাইজ এবাৰ চাই লওক আপোনালোকে এইটো চাওক গাইজ ভাই ইমান দুখ লগা পৰিস্থিতি হৈ আছে পিক্সেল 2 XL ইমান ভাল কেমেৰা কোৱালিটি হেল্ল' এভৰিৱান তো হেল্ল' এভৰিৱান দিছ ইজ ব্লেক কাপল এনেকৈ ক'বলৈ পালোঁ হৈছোঁ বৰবাদ আজিৰ ভিডিঅ' বনোৱাৰ টপিকটো আপোনালোকে গমেই পালা চ' ভিডিঅ'টো গাইজ সকলোকে চাই থাকক তো এইফালে আবু আছে হেল্ল' কওঁ হাই কওঁ একবাৰ এনেকুৱা কওঁ হাই কওঁ হাই কৰে একবাৰ নহয় এনেই হাই একবাৰ কওঁ ভিডিঅ' এতিয়া হাতটা একবাৰ হাই কৰে তো মেলা মানুহ চাই আছে মেলা মানুহ চাব চাওক আৰু কি বুঢ়া মানুহে সি চুলি পকা চলা নাই কাপোৰ নাই এনেকুৱাও আৰু বা কি হয় এবাৰ হাই কৰোঁ তো মেলা মানুহ চাব নাই ইয়াত কি হাই ক'ব লাগে কিয় এনেই হাই চবকে হাই একবাৰ কৈ দি নহ'লে নামটা কিবা কওঁ একবাৰ কি খবৰ কৈ আছে মানে এইগিলা কওঁ হেল্ল' কওঁ একবাৰ হেল্ল' হেল্ল' নহয় দে কি খবৰ কওঁ কি খবৰ ক'তে কি খবৰ আপোনালোকৰ কওঁ পিছতহে ক'ব তাহোন আপোনালোকে কি কৰিছে তাতে এই নহয় মই হাই ক'ব দি আছোঁ নাজানে আৰু ক'ব পাছত এডুকেশ্যন আজিৰ মেইন টপিকটো হ'ল ভিডিঅ' বনোৱাৰ তো চাই থাকক আৰু কিবা এটা সুধিব কি কয় কি বা চাই আছে এইফালে কি চাই আছা এইফালে গাড়ী নাই যে মানে কি চাই আছা অসমীয়াতকৈ মানুহগিলা বুজি নাপাব ভাত খাইছে নে নাই ভাত খাইছে নে নাই খাইছে ৰে কি লগত কি খাব আৰু দালি ধুলা কি আছে তাকে দালি আলু গাহৰি মাংস নেকি গাহৰি মাংস খোৱা নাই নেকি বিয়া আছে আজি বিয়া খাব যাবে নহ'লে হা আমি অঁ যাম এতিয়া ৰিজাল্ট কি হ'ব তে ৰিজাল্ট কাৰ কি হ'ব ৰিজাল্ট কেনেকুৱা হ'ব কৌ হা মানুহ বন্ধ নকয় বিহুৰ ৰিজাল্ট কেনেকুৱা হ'ব মাক কোনদিনা দিব কৌ ৰিজাল্ট কেতিয়া কি দিব বোলে ৰিজাল্টটা কেতিয়া দিব নহয় কোনদিনা দিব মইতো সুধি আছোঁ মোক তাতে অঁ কেতিয়া দিয়ে মই আৰু কি জানো তে তাকে আৰু বা তুই শুনাৰ জানা পাব পাৰা না নাজানো কেতিয়াবা দিব আৰু তাৰিখটা আহিলে লাহে কৰি গাইজ সি যে হ'ব ৰিজাল্ট দিলে ৰিজাল্টত বেছি দিন নাই আৰু সি দিবই আৰু চ' গাইজ এইটো মোবাইলটো যেন সোনকালে ঠিক কৰিব পাৰোঁ যেন এবাৰ সুধিব গৈছিলোঁ সুধিব যাব খুজি আছোঁ টাইমেই পোৱা নাই ৰ'ব যাই আছোঁ টাইম পোৱা নাই মানে যাই আছোঁ মানে দেখাৱাই হোৱা নাই মই ভাল কৰি চাৰিম এইটো মানে ইয়াৰ লগত মই ভিডিঅ' বনাওঁ এটা ড্ৰিম আছে গাইজ ড্ৰিম উফ কি যে হ'ল অন হৈ যায় গাইজ এইটো চাওক মই ইমান বেয়া লাগে দেখা পালে চ' গাইজ আজি ভিডিঅ' বনোৱাৰ মেইন কাৰণটো হ'ল এডুকেশ্যন আপোনালোকৰ কেনেকুৱা হৈছিল তলত কমেণ্ট কৰি দিবা আইতাইতো ক'লে কোনদিনা কি হ'ব ৰিজাল্ট শুকান এডুকেশ্যন তো গাইজ এডুকেশ্যনৰ এইটো চাওক গাইজ বহুত বেয়া লাগি আছে তো ভাতটো সুধিলোঁ দেখোন ভাত খালি না নাই তো গাইজ কাৰ কেনেকুৱা হৈছিল তলত কমেণ্ট কৰি দিবা আৰু কি না তো গাইজ চাই থাকক ভিডিঅ'টো আৰু অলপমান আছে গাইজ চাই থাকক গাইজ এইগিলা চাওক ন কুৱেশ্যনছবিলাক ইমান সহজ আছিল বাট এইবোৰ চাওক ইমান দীঘল মাধ্যমিক শিক্ষা আয়োগে ইমান দীঘল আছিল এইবিলাক গাইজ বহুত বেয়া লাগিছে নেকি বাৰু চাই আৰু চাই নেকি কি বিচাৰে তিহি আৰু বন বা খুৰী
বিচৰাও গাই আবুৱে গেল চ' এইবাৰ আপোনালোকক কৈ আছোঁ গাইজ বহুত বেয়া লাগে এইটো গাইজ দেখাবলৈ কি যে হ'ব গাইজ এতিয়া দেখাবলৈ গাইজ বহুত বেয়া লাগে মানে ইমান টান আছিল কি যে বিচৰাই আছে কি বিচাৰি আছে কি প্লেয়াৰ এক টুকুৰা মাত্ৰ তো গাইজ গেল আবুৱে চ' গাইজ ভিডিঅ'টো সকলোকে চাই থাকক পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা এইটো কৰিছিলোঁ নেকি পৰিপক্কতা আৰু শিক্ষণৰ মাজত ইমান ইজিও আছিল বাট কিছুমান টান আৰু কি নাই এইবোৰ চাওক নাই এইবিলাক দীঘল মাধ্যমিক বিদ্যালয় ছাত্ৰ ছাত্ৰী এইবিলাক যে কি গাইজ আবু গেল উঠি চাব পাৰে ইডিয়া ৰে কে লিবাৰ তো গাইজ আবু গেল চ' ময়ো যাওঁ আৰু এইটোৱে আছিল আজিৰ ভিডিঅ'টো গাইজ বহুত মানে এনেকুৱাই ফানি টাইপৰ কিছুমান ধেমেলীয়া টাইপৰ ভিডিঅ'টো হ'ল চ' বহুত বেয়া লাগি আছে এডুকেশ্যন ৰিজাল্ট আৰু বেছি দিন নাই ৰিজাল্ট আজি মে'ৰ 7 তাৰিখ হ'লে গাইজ আৰু বেছি দিন নাই বুকুতো ধপধপনি হ'বলৈ ষ্টাৰ্ট হৈছে আৰু না তো গাইজ ৰিজাল্টৰ দিনাতো মোৰ ফাটিব গাইজ সিদিনাখনতো ওলাব গাইজ মোৰ কি যে হ'ব সেইদিনাখন বহুত বেয়া লাগি আছে গাইজ সিদিনাখন মোৰ হাৱা পানী ওলাই যাব তো গাইজ কি যে হ'ব আৰু যেন মোবাইলটো ঠিক কৰিব পাৰোঁ গাইজ ফোনৰ কৃপাত যেন গাইজ আশীৰ্বাদ কৰিব আৰু আজিৰ কাৰণে গাইজ ভিডিঅ'টো এতে আছিল ভিডিঅ'টো গাইজ ভাল লাগিলে লাইক কৰিব চেনেলটো গাইজ ছাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে আৰু গাইজ বাই বাই